बिदुं बन्द'खौ लोब्बा लाना मोसानाय फोरोंथाय बादा बेखेवदों। पानेरियाव मोसानाय मावबादा बेखेवदों IPSC सामबानि मिश्राया। टंला पानेरी फाइन आर्ट एन्ड डेन्स एकाडेमिया दिनै पानेरी हायार सेकेन्डारि नब्लाङाव बिदुं बन्द'खौ लोब्बा लाखिना मोसानाय फोरोंथाय मावबादा बेखेवदों। हाबाफारिखौ बेखेवना होयो प्रफेसनेल सुपारिनटेन्डेन्ट अफ पुलिस पानेरी पुलिस स्टेशन सामबानि मिश्राया। हाबाफारिखौ दैदेनो फाइन आर्ट एन्ड डेन्स एकाडेमिनि गोरायुं अनारु बर'आ खौरांगिरिनि सिगाङाव सोलोंसाफोरनि बिगुमा लोगोसे हालामनि गुन गोनां सुबुं लोगोसे गोरायुं अनारु बर' बिथांमोना मा बुंखो नायनि फै। पानेरी অঞ্চলত এটা বৰ আজিৰ দিনটো বৰ লেখাত ল'বলগীয়া দিন হ'ব এই কাৰণে যে আমাৰ মডাৰ্ণ ডেন্স একাডেমিয়ে কৰ্মশালা পাতিছে। আমাৰ যিখিনি ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্ট সহায় হ'ব। আমাৰ ল'ৰা ছোৱালীৰ সুবিধা নাপায়, গতিকে মডাৰ্ণ ডেন্স একাডেমিয়ে যি এটা সুবিধা দিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলত নিশ্চয় এইটোৱে যথেষ্ট সমাদৰ লাভ কৰিব আৰু আমাৰ ইয়াৰ পৰাই যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ওলাই সৰ্বভাৰতীয় পৰ্যায়ত যাতে সুনাম আনিব পাৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ। আমাৰ কথা হ'ল কি এই ডেন্সৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীয়ে একাগ্ৰতাভাৱে নালাগে। প্ৰথম অৱস্থাত কিছুদিন ঠিকেই থাকে, তাৰপিছত আৰু বাদ দি দিয়ে। গতিকে এইটো নহয়, দৰকাৰ হ'লে আমাৰ ইয়াতে কিছু প্ৰিলিমিনাৰী যিখিনি শিক্ষা এই শিক্ষাখিনি ইয়াতে ল'ব লাগে আৰু লৈ ভাৰতবৰ্ষৰ বিভিন্ন যিবোৰ ঠাইত এই একাডেমিবিলাকৰ ৱৰ্কশ্বপ হয় সেইবিলাকত অংশগ্ৰহণ কৰি আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আহিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু এই ক্ষেত্ৰত অভিভাৱকে আগভাগ ল'ব লাগে। অভিভাৱকবিলাকে যাতে আমাৰ ল'ৰা ছোৱালীয়ে অল ইণ্ডিয়াৰ ভিতৰত এটা স্থান পায় তাৰ ব্যৱস্থাটো মাক দেউতাকে সদায় ল'ব লাগে বা অভিভাৱকে অলপ ল'ব লাগে। তেতিয়াই আমাৰ এই অঞ্চলৰ এটা সুনামো আহিব আৰু ল'ৰা ছোৱালীও লাভৱান হ'ব। আৰু এতিয়া মই এইখিনিয়ে ক'ম, মানে পানেৰীবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ দিন, অতি সুখৰ দিন। কণ কণ ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা উপকৃত হ'ব আৰু পঢ়াৰ লগতে গান নাচ এইখিনিত আগবঢ়াই গৈ দেশৰ লগতে অঞ্চলৰ সুনাম কঢ়িয়াব বুলি মই আশা ৰাখিছোঁ। যিহেতু গান সকলো মানুহকে উৎফুল্লিত কৰিব পৰা এটা মানে মাধ্যম, সেই মাধ্যমেদি যিবিলাক কণ কণ ল'ৰা ছোৱালী আজি ইয়াতে অংশগ্ৰহণ কৰিছে বা ৱৰ্কশ্বপ, তেওঁলোকৰ ভৱিষ্যতটো ভালেই হ'ব। এইটো যিহেতু এটা কেৰিয়াৰ পাৰ্ট হয়, এডুকেশ্যনৰ এটা পাৰ্ট হয়, গতিকে শিক্ষাৰ লগত সমানে আগবাঢ়ি গ'লে নিশ্চয় উপকৃত হ'ব। থেংক ইউ ছাৰ। মাহাবুব গান এই প্ৰথমতেই নিউজ 24 বড়োলেণ্ডলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ একাডেমীৰ নাম হৈছে মডাৰ্ণ ফাইন আৰ্টছ এণ্ড ডান্স একাডেমি। এইটো আৰু আমাৰ টংলা আৰু পানেৰীত আছে। এই স্কুলৰ আণ্ডাৰত আমি আৰ্টৰ ৱৰ্কশ্বপ অলৰেডি আমি পাতি গ'ল আৰু আহি আমাৰ এতিয়া ডান্স ৱৰ্কশ্বপ আজি অপেনিং চেৰেমনি হৈছে। তো আমাৰ IPS মেম আহিছিলে পানেৰী আৰক্ষী বিষয়াৰ পৰা, তো তেখেত মেমে আমাৰ উদ্বোধনীয়টো কৰাই গ'ল। তো আৰু আজিৰ পৰা ষ্টাৰ্ট হৈ এইটো আমাৰ 29 তাৰিখলৈকে আমি ৱৰ্কশ্বপটো চলি থাকিব আৰু আমাৰ 30 তাৰিখ অৰ্থাৎ 30 জুলাইত আমাৰ ক্লজিং চেৰেমনি মানে শেষ কাৰ্যসূচী আমি পতা হ'ব। আৰু সকলো ল'ৰা ছোৱালী যিবিলাক আমাৰ স্কুলত অহা নাই তেখেতসকলেও আহিব পাৰিব, তেখেতসকলেও আমাৰ লগত ৱৰ্কশ্বপ কৰাব পৰাৰ সুবিধা আমি ৰাখিছোঁ। বৰ্তমান কেইজন আৰু জনে ইয়াতে অংশগ্ৰহণ কৰিছে? বৰ্তমান আমাৰ 25 জনৰ পৰা 30 লৈ বৰ্তমান ইয়াতে আছে আৰু কালি পৰহিলৈ আৰু আহি পাব। কিমান সময়ৰ পৰা কিমান সময়লৈকে? এইটো আমি 11টাৰ পৰা 3:30লৈকে লোৱা হৈছে। কেটেগৰী ৱাইজত চাব গ'লে আমি সৰু আৰু ডাঙৰ এনেকৈ মিলাই যিটো ষ্টুডেণ্টসকলৰ যোনবিলাক LP ছেকশ্যনত পঢ়ি আছে বা যোনবিলাক ME স্কুলত পঢ়ি আছে বা যোনবিলাক হাই ছেকশ্যনত পঢ়ি আছে তেখেতসকলে আমি কেটেগৰাইজ ৱাইজ ৰখা হৈছে। তেওঁলোকৰ উচ্চ আকাংক্ষা কি ধৰণে আগবঢ়াব ভৱিষ্যতত, মানে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে? আমি বৰ্তমান আমাৰ 1 বছৰ হ'বলৈ গৈ আছে এইটো আমাৰ যিটো একাডেমিখন, আৰু প্ৰথমে আমি ডিষ্ট্ৰিক্ট লেভেল যাব লাগিব। ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমি ষ্টেট লেভেলত গৈ পাব লাগিব। ষ্টেট লেভেলৰ পৰা আমি ইণ্টাৰনেশ্যনেল লেভেলত গৈ পাম আৰু আমি এইটোৰ কাৰণে কাম কৰি আছোঁ। আৰু এইটোৰ সহায় সহযোগ কাৰণেই আৰু ল'ৰা ছোৱালীক আমি আগুৱাই যোৱাৰ সহায় সহযোগ কাৰণে আমি আজি থিয় হৈছোঁ। Already today we have
6 days summer workshop organized by the Modern Fine Arts and Dance Academy. Today, this program, today opening, and we have IPS main of the Panery police station. Already ma'am has come and opened by cutting the river, and this ceremony from today's this will be starting. How days long it will be running? From today 24 July to 30 July summer workshop will be going on. And how In this particular dance workshop 25 to 30 students are joining now. thank you.